वा गरमखনত বহি নেথাকি ৰ'দত নাচি ফুৰিম নেকি মই আপোনাক নাচি ফুৰিবলৈ নাই কোৱা নহয় মই যে ভিতৰত অকলে অকলে ভাত বনাই আছো আপুনি মোক অকমান সহায় কৰি দিব নোৱাৰে নেকি ইয়াত যে এসি হাৱা খাই বহি আছে মই নি গৰমত মৰিছো কি হ'ল মই এতিয়া বুঢ়ী মানুহজনী হয় তোক সহায় কৰি দিব লাগে হে বুঢ়ী মানুহকে গৰমত ৰেষ্ট কৰিবলৈ দিব লাগে তই আকৌ এজনী কাম কৰিবলৈ দিবলৈ আহিছ বুঢ়ী হ'ল বুলি কি আপুনি ভাত দাল নাখাব নেকি সাধাৰণ ভাত দাইল কিটা বনাবলৈ তো ইমান গৰম উঠিছে নে এবাৰ ভিতৰখনত সোমাই চাবচোন ইমান গৰম উঠিছে অ মা মই যে মেখেলা চাদৰবোৰ পিন্ধাইব নোৱাৰো দে এইবোৰ একদম গৰম উঠি মাৰি পেলাইছে মোক মেখেলা চাদৰ নিপিন্ধাতে কি পিন্ধা হে ইমান গৰম মই যে হাফ পেন্ট হে পিন্ধিম আৰু দে আপুনি যি কয় কৈ থাকিব কি হ'ল কি পিন্ধাতে হাফ পেন্ট পিন্ধা হে বুঢ়ী হোৱা নাই জানো তই বুঢ়ী হৈ এতিয়া হাফ পেন্ট পিন্ধিবলৈ আহিছ তেনেহলে গৰমটো আপুনি কমাই দিয়ক গৰম আকৌ মই কেনেকৈ কমাম গৰম হ'বই তহঁতৰ বুঢ়া মানুহৰ নিচিনা কাৰণে গৰমটো বাঢ়িছে গম পাৱ নেপা এই কিবা কিবি খাই মেলি য'তে ত'তে পেলাবি গছ বন নগজিব গৰম নহয় তাৰ মতো হ'ব এতিয়া মানে গৰম হোৱাটো মোৰে দুখ হ'ল মুঠতে মই কিন্তু নোৱাৰো মই এতিয়া হাফ পেন্ট সেই গোৱালৈ যাওঁতে কিনিছিলো সেইকেইটাকে পিন্ধি পেলাই ভাত বনাওঁ দেই কিহৰ হাফ পেন্ট পিন্ধিবলৈ আহিছ সেই তুলুকৰ ঘৈণীয়েকক দেখা নাই গোটেই চাদৰ মেখেলা ওৰণি বাৰণি লৈ পেলাই ভাত বনাই থাকে তই কি হাফ পেন্টডাল পিন্ধি ভাত বনাবলৈ আহিছ নোৱাৰো পিন্ধিবলৈ আৰু সেই হাফ পেন্ট কেইডাল পিন্ধি ভৰিকেইডাল উলিয়াই কি ভাত বনাবি ভাততে গোটেই ঘাম চামে পৰিব কিবা ঘিণ লাগে দেই নিপিন্ধিবি দে আপুনি তুলুকৰ ঘৈণীয়েকৰ কথা কৈছে এই যে প্ৰতিমা বোৱাৰীয়েকে যে কেঁচি গেঞ্জি পিন্ধি ঘূৰি ফুৰে আপুনি চোন সিহঁতৰ ঘৰতে থাকেগে সেইবোৰ কাৰণে দেখে প্ৰতিমা বোৱাৰীয়েকৰ কথা বেলেগ প্ৰতিমা বোৱাৰীয়েকে চাকৰি কৰে তাই পিন্ধিবই প্ৰতিমা বোৱাৰীয়েকে চাকৰি কৰে কাৰণে কেঁচি গেঞ্জি পিন্ধিব পাৰে মই চাকৰি নকৰো কাৰণে কি হাফ পেন্ট পিন্ধিব নোৱাৰিম নেকি আৰু সেই এটা কথা নে চাকৰি কৰিবলৈ কিন্তু আপুনিয়ে নিদিলে আকৌ মোক এতিয়া শুনাই নাথাকিব একো এটা কবই নাই একদম টেপে মাতিব তাই মোৰ ভাগৰ হাফ পেন্ট চোলা দুযোৰ আছে আপুনি এযোৰ পিন্ধিব নি কওক এইবোৰ এনেও এতিয়া পিন্ধি থকাই ভাল বুঢ়ী বয়সত গৰমত সোনকালে মৰিব নালাগে কি কৈছ মোকো হাফ পেন্ট পিন্ধিবলৈ কৈছ তই মই বাৰু কেনেকৈ হাফ পেন্টডাল পিন্ধিমগে মা মই গোৱালৈ যাওঁতে দেখিছো নহয় আপোনাতকৈ বয়সীয়া মানুহবোৰে একদম কেঁচি পেন্ট পিন্ধি ঘূৰি ফুৰে আপোনাৰতো বয়সেই হোৱা নাই আপোনাক হাফ পেন্ট পিন্ধিলে ভলৌৱা পাগল হৈ যাব ব'লক না আপোনাকো পিন্ধাই দিম কি মজা লাগিব কি যে ক মোক বাৰু হাফ পেন্টডালত কেনেকুৱা দেখিব মা মই কৈছো নহয় আপোনাক কিমান চালিয়া লাগিব ব'লক এতিয়া দেৰি কৰি থাকিব হেই এজনী আহক ভাল লাগিব আহক Beautiful, so elegant, just looking like a wow, just looking like a wow, just looking like a bhav, just looking like a bhav. গম পাইছো আৰু মোক কেনেকুৱা লাগিছে গোটেই আপচু জনীগতে দেখিছে চাগে আৰে মা আপুনি কেলে বিশ্বাস কৰা নাই আপোনাক বহুত ধুনীয়া লাগিছে আজি সেই প্ৰতিমাহত আহিলে আপোনাক ক'ব নহয় কিমান ধুনীয়া লাগিছে আৰু তাহাঁতৰ আগত আপুনি কাপোৰ নহলাব আকৌ আপোনাক একদম 27 বছৰীয়া দেখি লাগিছে আজি সঁচাকে মোক ধুনীয়া লাগিছে নি বাৰু তেন্তে হ'ব দে আজি প্ৰতিমাহঁতক দেখাই দিম মই মা তাৰপা চাব সিহঁতিও আপোনাক দেখি পিন্ধিব হয়নে হ'ব তেন্তে মই এতিয়া অকণমান ৰাস্তা পাৰ আহোঁগে তই ভাতত লাগ ৰাস্তালৈ যায় নি যাওক তেন্তে বাটত মানুহ দেখিলে ৰখাব মই ভাত বনাওঁগে মা একদম হাফ পেন্ট পিন্ধি আজি ক'বই পৰা নাই আলিলেও যায় বোলে যাওকচোন বাৰু মাক যে ইমান বেয়া দেখাইছে কিবা সেই ঘনচিকা কাবাক খোজ ল'ব নোৱাৰে নে কি বুলি কয় যে আমাৰ মা বুঢ়ী বয়সত কিবা পৰকিটি লাগাটো লাগিছে দেখিবলৈ ভাতত লাগোগে ল'ৰা স্কুলৰ পৰা আহিবলৈ হ'বই এতিয়া আজিকালি আকৌ সোনকালে স্কুলবোৰ ছুটি হয় যে বন্ধুসকল আপোনালোক ভালে আছে নাই বাৰু বহুত দিন আপোনালোকক লগ নাই পোৱা মোৰ মনত পৰিয়ে থাকে এই বিশেষ কাম এটাত ফচিব লগা হ'ল আকৌ সেইকাৰণে ভিডিঅ' দিব পৰা নাই আজিৰ পৰা সদায় নতুন ভিডিঅ' আহি থাকিব আপোনালোকে কিন্তু পটামিক পাহৰি নাযাব আৰু আজি ক'বচোন মা আৰু মোক এনেকুৱা ড্ৰেছত কেনেকুৱা লাগিছে আজি ৰিলছ এটা বনাব লাগিব সঁচে কি আখিনাম মদৰে অত দেৰি পৰা ৰ'দখনত ৰৈ আছো ৰাস্তাই দিবা মানুহ এটা যাব নেপায় নে যিমান ধুনীয়াকৈ হাফ পেন্ট পিন্ধি আছো ভালেই লাগিছে চাগে বোৱাৰীয়ে কৈছে নহয় ভাল লাগিছে বুলি ভাল লাগিব পায় সেইজনী জিলকা হ'ব পায় জিলকাকে ধৰিব লাগিব ৰখ বন্ধুসকল সেই জিলকা আহিছে জিলকাক সুধোচোন মোৰ ড্ৰেছটো কেনেকুৱা লাগিছে আপোনালোকেও জনাবচোন কমেণ্ট কৰি মোক এই হাফ পেণ্টত কেনেকুৱা লাগিছে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ আৰু আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পালে
তেন্তে লাইক কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি বেল আইকনটি দবাই দিব। এতিয়ালৈ আহিছো, ধন্যবাদ।